জুই ভাবিলেই লাগে যে ধ্বংস, কিন্তু যদি কেউ জুই মানে সৃষ্টি, মিঠাইৰ সৃষ্টি। হাজাৰ হাজাৰ হেক্টৰ কুঁহিয়া খেতিত জুই লগোৱাৰ ফলতেই আপোনাৰ পুৱাৰ চাহ কাপৰ চেনিৰ সৃষ্টি হয়। এইটো আপুনি জানেনে? নহয়, এইটো কোনো ধৰণৰ পাগলামি নহয়, এইটোৱে মডাৰ্ণ টেকন'লজি। আৰু আজি আপোনালোকক দেখুৱাম কেনেদৰে কিছু অদ্ভুত উপায়ে আমাৰ দৈনন্দিন জীৱনৰ এই বস্তুসমূহ প্ৰস্তুত হয়। ব'লক আৰু এতিয়া চকু বন্ধ কৰি ভাবক, আপুনি ৰৈ আছে এক বিশাল কুঁহিয়াৰ খেতিত। যিমান দূৰ চকু যায় ওখ ওখ সেউজীয়া কুঁহিয়াৰ গছ, সম্পূৰ্ণ পথাৰটোৱে যে সেউজীয়া কুঁহিয়াৰ খেতি। এই কুঁহিয়া কিন্তু অকল গছেই নহয়, এই গছৰ পৰাই উৎপত্তি হয় আমাৰ চেনি। মাৰ্চ মাহ আহিলেই আৰম্ভ হয় এই কুঁহিয়াৰ ৰোপণৰ উৎসৱ। তেতিয়া বাছি লোৱা হয় সকলোতকৈ ভাল আৰু শক্তিশালী কুঁহিয়াৰ ডালবোৰক। আধুনিক মেচিনৰ সহায়ত সেইবোৰক এনে গতিত লগোৱা হয়, 1 মিনিটত প্ৰায় 200টা ডাল মাটিৰ তলত ৰোপণ কৰা হয়। প্ৰায় কেইসপ্তাহমানৰ পাছতেই লাখ লাখ ডালপাত মাটিত গজি উঠে। আপুনি নিশ্চয় ভাবিছে যে পানী ক'ৰ পৰা আহে। আগৰ নিচিনাকৈ ঢালি দিব নালাগে। এতিয়া আধুনিক ব্যৱস্থা, স্মাৰ্ট সেন্সৰ আৰু জলবায়ুৰ পৰিমাণ জুখি গছে যিমানটো পানী বিচাৰে সিমানটোৱে পানী পায়। ইয়াৰ ফলত এফালে পানী অপচয় নহয়, আনহাতে গছো সবল থাকে। কেইমাহমানৰ যত্নৰ ফলত যেতিয়া গছসমূহ ডাঙৰ হয়, তেতিয়া আৰম্ভ হয় এক অদ্ভুত দৰকাৰী কাম, খেতিত জুই দিয়া। হয়, শুনিবলৈ অদ্ভুত হ'লেও এইটো হৈছে কুঁহিয়া কটাৰ আগৰ প্ৰস্তুতি। শুকান পাত, আগ আৰু গছৰ কীট-পতংগ দূৰ কৰিবলৈ এই জুই লগোৱা হয়। ইয়াৰ ফলত কুঁহিয়াৰ কটাত সহজ হয় আৰু ৰসো ধুনীয়া ওলায়, আৰু মেচিনবোৰো ফচি নাযায়। প্ৰতিটো মৌচুমতেই হাজাৰ হাজাৰ হেক্টৰ কুঁহিয়া খেতিত জুই দিয়া হয়, এটা প্ৰক্ৰিয়া অংশ হিচাপে। জুই নুমুৱাৰ পিছত পথাৰত নামে কুঁহিয়া কটা এই বিশাল বিশাল মেচিন। এই মেচিনবোৰ এনেকুৱাকৈ ডিজাইন কৰা যে প্ৰতি ঘণ্টাত 100 টনৰো অধিক কুঁহিয়া প্ৰক্ৰিয়াজাত কৰিব পাৰে। আৰু কটাই নহয়, লগে লগে পাতবোৰ এৰুৱাই ভাল অংশসমূহ পৃথক কৰি পেলায় আৰু ট্ৰাকত উঠাই দিয়ে। সেন্সৰে চাই লয় কেতিয়া কাটিব লাগিব আৰু ক'ত কাটিব লাগিব, কিমানটো কাটিব লাগিব, সকলোবোৰ সেন্সৰে নিখুঁতভাৱে কাটি দিয়ে। ইয়াৰ পাছত এই বিশাল বিশাল ট্ৰাকবোৰ আহে। একোটা ট্ৰাকত প্ৰায় 40 টন পৰ্যন্ত কুঁহিয়া ধৰে। দিনত শ শ ট্ৰাক ভৰি গুচি যায় চেনিৰ কাৰখানা। ইয়াক কোৱা হয় মিঠাইৰ মহাযাত্ৰা শুভাৰম্ভ। কাৰখানাত এই কুঁহিয়াবোৰক ধুই কাটি চেপি ৰস উলিয়াই লোৱা হয়। ঘণ্টাত 1.5 লাখ পৰ্যন্ত ৰস ওলায় একোটা মেচিনৰ পৰা। ইয়াৰ পাছত ৰস ফিল্টাৰ কৰা হয় যাতে অপদ্ৰব্যবোৰ আঁতৰি খাঁটি ৰসটোৱে থাকে। ইয়াৰ পাছত এই ৰস গৰম কৰি ঘন কৰা হয়। পানী শুকাই গ'লে লাহে লাহে চেনিৰ দ্ৰব্যবোৰ গোটা হ'বলৈ ধৰে। কেইঘণ্টামানৰ ভিতৰতেই তৈৰী হয় জকমকীয়া চেনি। সেইটো শুকোৱা হয় আৰু বাছনি কৰা হয়। অৱশেষত পেকেট ভৰাই পঠিয়াই দিয়া হয় বজাৰত। চেনিৰ প্ৰতিটো অংশই এনে ধাপ পাৰ কৰি আহে। গছত জুই দিয়া, চেপি ৰস উলিওৱা, গৰম কৰি তৈয়াৰী কৰা, সকলোবোৰ একেবাৰে অলৌকিক, আৰু এইবোৰ পিছতেই স্থান পায় আপোনাৰ আৰু মোৰ পাকঘৰত।